যোগাত এতিয়া আমি যাব ওলাইছোঁ চিনেমা চাবলৈ। আৰু এতিয়া আমি গৈ আছোঁ চিনেমা হললৈ বুলি। চিনেমা বুলি ক'লে আৰু বৰ্তমান অসমত কি চলি আছে, ভাইমন দাখন নহয়নে? আমি পিছে চাম বুলি অকণমান দেৰিয়ে হৈ গ'ল। সদায় ভাবোঁ কিন্তু সদায় নিমিলেগৈ আৰু প্লেনিংটো, কিন্তু আজি ফাইনেলি মিলি গ'ল। আজি চাব পালোঁ আৰু চাই কিন্তু খুবেই ভাল লাগিলে। ইয়াত এই চিনেমাখনত বিশেষকৈ মুনীন বৰুৱাদেৱৰ কিছুমান চিনেমাৰ লগত জড়িত কিছুমান ঘটনা পৰিঘটনা, এখন চিনেমাৰত কিমান কষ্ট জড়িত হৈ থাকে, সেইবোৰ অকণমান থুলমূলকৈ দেখুওৱা হয়। মোৰ কিন্তু চাই খুব ভাল লাগিলে। আৰু আপোনালোক যিসকলে চিনেমাখন চালে কমেণ্ট কৰি জনাবচোন চাই কেনেকুৱা পালে।